নমস্কাৰ। আজি আমি চিকেন বিৰিয়ানী বনাম। 1 কেজি মাংস লৈছোঁ, বাসমতি চাউল 1 কেজি, আকৌ এই পিঁয়াজ ডাঙৰ 3টা ফ্ৰাই কৰি লৈছোঁ। মছলাখিনি মিক্সিত বনাই ল'ম। তাৰে কাৰণে লৈছোঁ তেজপাত 2টা, ইলাচি 16টা, দালচেনি 20 পিচ সৰু সৰু টুকুৰা, জিৰা 1 চামুচ লৈছোঁ, আকৌ এই কলা জালুক লৈছোঁ 1 চামুচ, আৰু লং 16টা লৈছোঁ ইয়াত। এতিয়া মই মিক্সিত এইখিনি গুড়ি কৰি ল'ম। এতিয়া মই এই মাংসখিনি মেৰিনেট কৰি ল'ম। তাৰে কাৰণে মই আদা নহৰু পেষ্ট দিছোঁ 3 চামুচ। এই গৰম মছলাখিনি যে মিক্সিত বনাই ল'লোঁ, এতিয়া ইয়াত দি দিলোঁ। 1 চামুচ নেমুৰ ৰস দি দিলোঁ। 1 চামুচ ৰঙা জলকীয়াৰ গুড়ি, 1 চামুচ হালধিৰ গুড়ি। এতিয়া মই 4 চামুচ দৈ দিছোঁ ইয়াতে। নিমখটো সোৱাদ অনুযায়ী দিব। এতিয়া এই ভাজি লোৱা পিঁয়াজ 2 চামুচ দি দিলোঁ। পিঁয়াজটো মই আগতে ভাজি লৈছোঁ, এতিয়া ইয়াত 2 চামুচ দি দিছোঁ। 1 চামুচ ঘি দি দিলোঁ। তাৰ লগত দিছোঁ অকণমান পদিনা আৰু ধনিয়াৰ পাত, আৰু জলকীয়া দিছোঁ ইয়াত 2টা। এতিয়া আমি এই গোটেইখিনি এনেকৈ মিক্স কৰি ল'ম। এতিয়া আমি এইখিনি ভালকৈ মেৰিনেট কৰি লৈ 1 ঘণ্টা ৰাখি দিম। এতিয়া মই কেৰাহীত তেলটো দি লৈছোঁ। এতিয়া মই এই তেলটো গৰম হ'ল, এতিয়া মই মাংসটো ইয়াত বহাই দিছোঁ। মোৰ 20 মিনিট হৈ গ'ল মাংসটো। এতিয়া মই গেছটো অফ কৰি দিছোঁ। এতিয়া মই ডাঙৰ সাজ এটাত 3 লিটাৰ পানী লৈছোঁ। এতিয়া পানীটো বইল হ'ব দিছোঁ। ইয়াত মই 2 চামুচ নিমখ দিছোঁ। তেল 1 চামুচ দি দিছোঁ ইয়াত। জিৰা গুড়ি 1/2 চামুচ। ইয়াত মই 4 পিচ দালচেনি দিছোঁ, লং দিছোঁ 3টা, ইলাচি 4টা ইয়াত দি দিছোঁ। এতিয়া মই এই গোটেইখিনি মিহলাই দিছোঁ। এতিয়া পানীটো গৰম হ'ল, এতিয়া মই এই চাউলখিনি ইয়াত বহাই দিছোঁ। এতিয়া মই এই চাউলখিনি উঠাই দিছোঁ পানী পৰা। এতিয়া মই টাৱা এখনৰ ওপৰত কেৰাহীটো উঠাই দিলোঁ। 1 চামুচ এতিয়া কেৰাহী ঘি দি ল'ম। এতিয়া মই এই চাউলটো ইয়াত দি দিছোঁ। এনেকৈ চাউলটো দি দিছোঁ। এতিয়া মই ইয়াত মাংসটো এনেকৈ দি দিম। আকৌ এতিয়া মই চাউলটো এনেকৈ দি দিম।
এতিয়া মই ইয়াত অকণমান ঘি দিছোঁ। এতিয়া মই অকণমান এই ভাজা পিঁয়াজটো মানে এনেকৈ ইয়াত দি দিছোঁ। লগত এতিয়া আপোনালোকে ধনিয়াও দিব পাৰে, পদিনাও দিব পাৰে। এতিয়া আকৌ ইয়াত মাংস দি দিছোঁ। আকৌ অকণমান চাউল দি দিছোঁ। এতিয়া মই আটাৰে এইটো বান্ধি দিছোঁ, তাৰপিছত ভজা পিঁয়াজটো ওপৰত দি দিছোঁ। এতিয়া মই 20 মিনিট ঢাকি দিছোঁ। এতিয়া 20 মিনিট হৈ গ'ল, চিকেন বিৰিয়ানী মোৰ ৰেডি হ'ল। আপোনালোকে বনাই চাওক, কমেণ্ট কৰি জনাব। ধন্যবাদ।